मानास माहारियारि हाग्रामानि भुयापारा रेन्जआव हाग्रानि मैसोनि गाग्लोबनायाव सासे फरेस्ट गार्डआ जिउ गोमानायजों लोगोसे गुबुन सानै हमगार्डआ जोखोम जायो। रुंसारि जानाय फरेस्ट गार्डनि मुंखौ रबिन बसुमतारी होनना मिथिहोदों आरो जोखोम जानाय सानैनि मुङा फारियै हितेश मेधि आरो कृष्ण बर'। जाथायनि सायाव मिथिनो हानाय बादिब्ला मानास माहारियारि हाग्रामानि भुयापारा रेन्जनि सिङाव थानाय माखिबाहा केम्पनिफ्राय रबिबारखालि बेलासि 3 रिंगासो समाव सानफ्रोमबोनि बायदि पेट्रलिं डिउटियाव थांनाय समावनो हाग्रानि मैसोआ गाग्लोबो। मैसोनि गाग्लोबनायजों 3 सुबुङा गोब्राबै जोखोम जायो आरो बिसोरखौ थाबैनो सालबारि मडेल हस्पिटालाव थिसननाय जादोंमोनब्लाबो फरेस्ट गार्ड रबिन बसुमतारीया जोबथा हांबोयो आरो जाथायजों जोखोम जानाय गुबुन सासे हमगार्ड हितेश मेधिया खौरां बिजोङाव ओरैबायदि फोरमायो। 3টা বজাত ডিউটিত গৈছিলোঁ আমি প্ৰায় ডিউটিত যায়ে থাকোঁ, প্ৰায় সদায় যায়ে থাকোঁ, কিন্তু এনেকৈ যাই আজি ডিউটি প্ৰায় কৰি আমি তাৰমানে ঘৰমুৱা হৈ আহি আছোঁ, কেম্পৰ পিনে আহি আছোঁ। আহি থাকাতে আমাৰ নদীবিলাক চাই আহি থাকোঁ না ক'ত থাকে, এই তাৰমানে পানী অলপ দহান জেগা আছিল, তাতে পেৰা এটা শুই আছে। সেইকাৰণেদি সিওগাল আমি চাইডেদিও আহিলোঁ, আহি থাকাতে তাৰমানে পেৰাইটো তাৰমানে পূৰা খেদি দিলাক তাক। খেদাতে তাৰপিছত যে আমি আৰু তাক কি কৰিলোঁ, পেৰাই খেদাতে আমি এটা ফায়াৰিং কৰিলোঁ। ফায়াৰিং কৰোঁতে পেৰাৰ ডাইপনাত পৰিল। পিছত যে ইয়াকতো মানে বাগৰি ফেলাতে আৰু ফায়াৰিং কৰিলোঁ। ফায়াৰিং কৰাতে লাষ্টত যে আমাৰ পিছৰজনকোতো মানে চোঁচা মাৰি তেখেতকো বাগৰালা। তাৰপিছত আৰু ফায়াৰিং কৰিলোঁ, মই 3 ৰাউণ্ড ফায়াৰিং কৰিলোঁ। তাৰপিছত যাই মোকো তাৰমানে চোঁচা মাৰি মোকো ফেলালা। পাছত যাই তাৰপিছত আপোনাৰ আৰু ফায়াৰিং কৰিলোঁ। ফায়াৰিং কৰোঁতে সি পেৰাই পলে গুচি গ'ল, কিন্তু এতিয়া ডেড বডিৰ ওচৰত ৰখি আছোঁ। এনেকুৱা দৃশ্য হৈ গৈছে তাৰমানে। আৰু এতিয়া 2জনে আমি, এজন গেল, 2জন ডেড হৈছে। তেখেতৰ নাম হৈছে ৰবিন বসুমতাৰী। আমাৰ 2জনৰ এজনৰ নাম হৈছে তেখেতে পাৰ্মানেণ্ট ষ্টাফ মানে কৃষ্ণ বড়ো আৰু মই হোমগাৰ্ডৰ হিতেশ মেধি। ৰেঞ্জটো আমাৰ ভুয়াপাৰা ৰেঞ্জ আৰু আমাৰ কেম্পটো হ'ল আমাৰ মাখিবাহা মাখিবাহা কেম্পৰ আণ্ডাৰত ঘটনাটো হৈছে। আমি এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত চলি আছোঁ, কিন্তু আমাৰ ৰেংকটো হ'ল হোমগাৰ্ড। নহয়, আমাৰ 2জন হ'ল, যিজন ডেড হ'ল সেইজন হ'ল গাৰ্ডৰ আৰু মোৰো গাৰ্ডৰ, আৰু যিজনৰ ডাইপনাত মানে জখম কৰিছে সেইজনৰ নাম সেইজন হ'ল ফিক্সৰ মানুহ, পাৰ্মানেণ্ট মানুহ। তেখেতৰ নাম হ'ল কৃষ্ণ বড়ো। বাকী আপোনালোকৰ 2জন গৃহৰক্ষী। আপোনালোকৰ বিভাগীয় বিষয়ে কিবা খবৰ লৈছে নে? আমি তাৰপিছত মানে 3জনে উপায়বিহীন হৈ গ'লো না, আমি লাষ্টত যাই ৱাৰলেছ কৰিলোঁ। তাৰপিছত মানুহ গ'ল, তাৰপিছত গাড়ীত ডেড বডি লৈ আহিলোঁ। মই গাল পলে পলাই গৈছে। আক্ৰমণ এতিয়া প্ৰায় শুনা মতে দিন হৈয়ে থাকে। আগতে আপোনাৰ আজি 6 মাহ 1 বছৰমান আগত গড়ে মাৰলা কাটে, আৰু আমাক পেৰা এনেকৈ খেদিয়ে থাকে মাজে সময়। তাৰপিছত আমি আৰু এনেকৈ হেৰি কৰোঁ আৰু ফায়াৰিং কৰোঁ। পিছত যাই কিন্তু আজিওতো সেনেকুৱা দৃশ্য কৰিছিলে, কিন্তু কি কৰিম আৰু ডেডলাক মানে যাব লাগিছিল 3জন, 2জন বাচিলে, এজন গ'ল। দুখিত তাৰমানে কিমান চেষ্টা কৰিলোঁ, ফায়াৰিং কৰিলোঁ, কিন্তু লাষ্টত যাই কি কৰিলোঁ। আৰু সেই মাছ অৰণ্যত মানুহ এনেকৈ নাপাওঁ না, আমি 3জনে গৈছিলোঁ ডিউটিত।